নমস্কাৰ প্ৰিয় দৰ্শক, আপোনালোকে চাই আছে স্পৰ্টছ সাগা আছাম। প্ৰিয় দৰ্শক, অলিম্পিক 2024 চলি আছে। ফ্ৰান্সৰ ৰাজধানী পেৰিছত যোৱাকালি অনুষ্ঠিত হৈ যায় ইয়াৰ উদ্বোধনী অনুষ্ঠান। আপোনালোকে জানে যে অলিম্পিক মাল্টি স্পৰ্ট ইভেণ্ট হয়, বিভিন্ন ধৰণৰ খেল ইয়াত পতা হয়। গতিকে প্ৰতিটো খেল চাবলৈ আমাৰ পৰ্যাপ্ত সময় নাথাকে, অসুবিধা হয় সময়ক লৈ। লগতে আমাৰ বহুজনে দৈনন্দিন ব্যস্ততাৰ মাজত খেল ধেমালিৰ প্ৰতি যিটো সময় উলিয়াব লগা হয়, সেই সময়কণ দিব নোৱাৰে। গতিকে প্ৰিয় দৰ্শক, পেৰিছ অলিম্পিকৰ পূৰ্বেই IOC অৰ্থাৎ ইণ্টাৰনেশ্যনেল অলিম্পিক যিটো কমিটি, সেই IOCয়ে এটা এপছ ওলাইছে পেৰিছ 2024 নামৰ। গতিকে এই এপছটো আপোনালোকে ইনষ্টল কৰি তাৰ জৰিয়তে আপোনালোকে প্ৰতিটো ইভেণ্টৰ খেলসমূহ প্ৰতিদিনে হাইলাইটবোৰ চাব পাৰিব। যিকোনো সময়ত অৰ্থাৎ আপোনাৰ যেতিয়া মন যায় বা আপুনি যেতিয়াই আজৰি পায় তেতিয়াই আপোনালোকে চাব পাৰিব। গতিকে এই সুবিধাখন কৰি দিছে IOCয়ে, ইণ্টাৰনেশ্যনেল অলিম্পিক এছ'চিয়েশ্যনে কমিটিয়ে। গতিকে প্ৰিয় দৰ্শক, অলিম্পিকনো কি, কেনেদৰে পতা হয়, বিভিন্ন খেলবোৰ কেনেদৰে খেলা হয়, সকলো অভিজ্ঞতা আপোনালোকে ইয়াৰ জৰিয়তে ল'ব পাৰিব। যিসকলে দীঘলীয়া লাইভ মেচবোৰ চাবলৈ পচন্দ নকৰে বা কোনো পাৰ্টিকুলাৰ খেলবোৰহে চাবলৈ বিচাৰে, গতিকে আপোনালোকে এপছত এই সুবিধাটো, তেনে ব্যক্তিসকলেও সুবিধাটো লাভ কৰিব পাৰিব। গতিকে আপোনাৰ সময়ো বাচিব। আপুনি প্লে ষ্টৰত অলিম্পিক এপছ বা পেৰিছ অলিম্পিক বা পেৰিছ 2024 আদি টাইপ কৰি চাৰ্চ কৰিলে আপোনালোকে এই এপ স্ক্ৰীনত দেখুওৱা ধৰণৰ এপছটো পাব। ইয়াতে একদম ধুনীয়াকৈ আপোনালোকৰ শ্বেডিউল দিয়া আছে, অৰ্থাৎ কোন তাৰিখে কি খেল হ'ব, ক'ত হ'ব, টাইম, সেইবোৰ গোটেইখিনি তাত এটা ৰিটাৰ্ণ দিয়া আছে। তাৰপিছত মেডেল, অৰ্থাৎ খেলসমূহ যেতিয়া খেলি গৈ থাকিব, প্ৰতিদ্বন্দ্বীসকলে মেডেলবোৰ উইন কৰি গৈ থাকিব, কোনখন দেশে কেইটা মেডেল পাইছে, গ'ল্ড, চিলভাৰ, ব্ৰঞ্জ কেইটা পাইছে, এই সকলোবোৰ ডাটা আপোনালোকে তাতে চাব পাৰিব। তাৰপিছত প্লেয়াৰসকলৰ ইণ্টাৰভিউবোৰ চাব পাৰিব। গতিকে আপোনালোকে যদি হাইলাইটটো চাব বিচাৰে, খেলৰ প্ৰতি যদি আগ্ৰহী হয়, তেতিয়াহ'লে আপোনালোকে এই পেৰিছ 2024 নামৰ এপছটো আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। সম্পূৰ্ণ তাত শ্বেডিউল দি আপোনালোকে পাব, কোন তাৰিখে কি হ'ব, ক'ত হ'ব, কেইটা বজাৰ পৰা আৰম্ভ হ'ব খেল, সেইসমূহ এটা তালিকাভুক্ত কৰা হৈছে। গতিকে প্ৰিয় দৰ্শক, আজি ভিডিঅ'টি আছিলে ইমানে। ধন্যবাদ।